শদিয়াৰ মৃত্যু হোৱা প্ৰায় এটা পষেক অতিক্ৰম কৰিলে। বৰ্তমানেও প্ৰয়াত গণশিল্পীগৰাকীৰ শদিয়াৰ টুপচিঙাৰ গৃহত অসংখ্য গুণমুগ্ধৰ পৰিয়ালৰ কাষত উপস্থিত হৈছেহি। ইয়াৰ মাজতে গণশিল্পীগৰাকীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰে স্থানীয় যুৱ সংঘ, দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে। ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ বাবে বিভিন্ন দল সংগঠন তথা শদিয়া ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত এখন পূৰ্ণাংগ আয়োজক সমিতি গঠন কৰি গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধখন আজি অনুষ্ঠিত কৰে। যিহেতু শিল্পীগৰাকীৰ শদিয়াৰ নিজ গৃহত অসমৰ ভিন্ন প্ৰান্তৰ পৰা অগণন লোকে পৰিয়ালক এশাৰী মাত দিবলৈ ভিৰ কৰিছেহি, গতিকে আদ্য শ্ৰাদ্ধৰ দিনটোতো ৰাইজক আপ্যায়ন কৰিবলৈ আজি বিশাল আয়োজন কৰে। উল্লেখযোগ্য যে প্ৰায় লক্ষাধিক অতিথিৰ বাবে ৩৩টা লংলত অতিথিক আপ্যায়ন কৰাৰ ব্যৱস্থা কৰে শদিয়াৰ প্ৰতিখন গাঁৱে। শদিয়াৰ প্ৰায় ২৪ দলে পৰিৱেশন কৰে গায়ক। আদ্য শ্ৰাদ্ধৰ পিছৰ দিনটোত অৰ্থাৎ ১০ তাৰিখ সোমবাৰে প্ৰদৰ্শন হ'ব ভাওনা। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুৱাৰে পৰা উপস্থিত থাকে বিধায়ক অখিল গগৈ। যোৰহাটৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ শিল্পীগৰাকীৰ স্মৃতি জীয়াই ৰখাৰ বাবে সাংসদ পুঁজিৰ ১০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞাকে আদি কৰি বিভিন্ন দল সংগঠনৰ নেতৃত্ব। আমি সকলোৱে আজি ইয়াত উপস্থিত হৈ এজন মহান অসম সন্তান গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উপস্থিত হৈছোঁ। এই ক্ষেত্ৰত অসমৰ আৱেগ আজি প্ৰয়াত ৰাজীৱ শদিয়াৰ আত্মাৰ লগত জড়িত হৈ আছে আৰু আমাৰ সকলোৰে দায়িত্ব যে যি মৰম, যি প্ৰেম, যি শ্ৰদ্ধা প্ৰয়াত ৰাজীৱ শদিয়াই নিজৰ গীতৰ জৰিয়তে অসমৰ প্ৰতি ব্যক্ত কৰিলে অনাগত দিনত অসমীয়া সংস্কৃতি, অসমীয়া পৰম্পৰা, অসমীয়া আদৰ্শ, অসমীয়া আমাৰ ভাষাৰ প্ৰতি সেই একে শ্ৰদ্ধা, দায়বদ্ধতা আমাক চবকে প্ৰকাশ কৰিব লাগিব আৰু আমি সকলোৱে মনত ৰাখিব লাগিব যে গণশিল্পী ৰাজীৱ শদিয়াই সদায় নিজৰ গীতৰ জৰিয়তে আমাৰ থলুৱা আমাৰ খেতি, আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ গীত, নৃত্য, আমাৰ অসমীয়াৰ স্বাভিমানৰ ওপৰত বিশেষভাৱে নিজৰ গীতৰ জৰিয়তে নিজৰ আৱেগ ব্যক্ত কৰিছিল। আৰু আজি আমি দেখিছোঁ যে শ মানুহ আজি ইয়াত উপস্থিত হৈছে। অসমৰ মানুহৰ মাজত তেখেতৰ প্ৰতি ইমান যে মৰম, ইমান যে শ্ৰদ্ধা আছে তাৰ অনুমান আমি সকলোৱে আজি ল'বলৈ সক্ষম হৈছোঁ। মই আশা কৰোঁ যে যি সন্মান প্ৰয়াত ৰাজীৱ শদিয়াই নিজৰ পৰিয়ালবৰ্গক দিবলৈ বিচাৰিছিল জীৱিত থকা সময়ত, আজি তেখেতৰ আমাৰ পৰা গুচি যোৱাৰ পিছত তেখেতৰ পৰিয়ালৰ প্ৰতি সেই দায়বদ্ধতা আমি চবে ল'ব লাগিব। ইতিমধ্যে মই তেখেতৰ পৰিয়ালকো মই লগ পালোঁ, মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু লগে লগে মই উল্লেখ কৰিছোঁ কি যদি এইখন গাঁৱৰ ভিতৰত তেখেতৰ পৰিয়ালৰ ফালৰ পৰা যদি প্ৰয়াত ৰাজীৱ শদিয়াৰ নামত কিবা এটা অনুষ্ঠান তেওঁলোকে নিৰ্মাণ কৰিবলৈ বিচাৰে বা নিৰ্মাণ হোৱাটো বিচাৰে, সেই অনুষ্ঠানত ময়ো এটা চমু ভূমিকা ল'বলৈ বিচাৰোঁ আৰু সকামৰ পিছত পৰিয়ালবৰ্গ নিজে বহি আলোচনা কৰি যিকোনো অনুষ্ঠান প্ৰয়াত ৰাজীৱ শদিয়াৰ নামত তেওঁলোকে গাঁৱৰ ভিতৰত যদি কৰিবলৈ বিচাৰে, মই মোৰ ফালৰ পৰা আমাৰ সাংসদ উন্নয়ন পুঁজি আছে, তাৰ পৰা মই 10 লাখ টকা মই দিম। মই তেখেতক আমাক ভৱিষ্যত আমাক জনাবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁ আমাক অনুমতি দিছে যে আমি এজন ৰাইজৰ প্ৰতিনিধি হিচাপে সেই অনুষ্ঠানত নিশ্চয় আমাক সহায় কৰা আমাক এটা অনুমতি তেওঁ প্ৰকাশ কৰিছে। মই তাৰ বাবে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি তাৰিখত প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়ালক এটা সঠিক এটা সংস্থাপনৰ এটা ব্যৱস্থা কৰিব লাগিছিল, মই ভাবোঁ ইমানো জটিল কথা নহয়। আমি দুখিত। মই এই মুহূৰ্তত মই বিশেষ ক'বলৈ নিবিচাৰোঁ। চৰকাৰে নিজৰ দায়িত্ব জানে
আৰু যদি এতিয়ালৈকে ভাবা নাই, আজি মানুহৰ সমাগম চাই তেওঁলোকে যে সোনকালে ভাবে, এয়া আমাৰ ফালৰ পৰা আমাৰ আহ্বান থাকিব। আৰু মই নিজে এজন সাংসদ হিচাপে, দলৰ উপদলপতি হিচাপে মই নিজৰ ফালৰ পৰাও আমাৰ যিহেতু মই অৱগত যে অইল ইণ্ডিয়াত এটা সুবিধা আছে, মই আমাৰ পেট্ৰলিয়াম বিভাগ, পেট্ৰলিয়াম মন্ত্ৰী, কেন্দ্ৰ চৰকাৰ, অইল ইণ্ডিয়াৰ লগতো এই সম্পৰ্কত মোৰ নিজৰ ফালৰ পৰা মই চেষ্টা চলাম।